নগাঁৱৰ জেইলৰোডত ভয়াবহ অগ্নিকাণ্ড এগৰাকী মহিলাৰ মৃত্যু শোকত নগাঁওবাসী নমস্কাৰ কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম আজিৰ কলিয়াবৰ নিউজলৈ ঘটনা নগাঁৱত পুৱা সংঘটিত হ'ল এক দুৰ্ভাগ্যজনক আৰু ভয়ংকৰ ঘটনা নগাঁৱত আজি ৰাতিপুৱা সংঘটিত হৈছে এক শোকাবহ ভয়ংকৰ ঘটনা জেইলৰোডস্থিত এটা ড'ৰ কেনভাছত অগ্নিকাণ্ডৰ ফলত এগৰাকী মহিলাই জীয়াই জ্বলি যুৱ প্ৰতিভা হিৰকৰ ছবি চাবলৈ আজি ঘটনাই সমগ্ৰ নগাঁওবাসীক শোকাবহ কৰি তুলিছে মৃত মহিলাগৰাকীৰ নাম হৈছে আমৰুণ খাতুন বুলি চিনাক্ত কৰা হৈছে অভিব্যক্তিৰ দুৰ্জনক ঘটনা এটা সম্ভাৱ্য বিদ্যুৎ স্থানীয় লোকে তেওঁৰ গৌৰৱৰ সৈতে উহি মাৰি কৰা বুলি ক'ব পাৰে হয় তেওঁ মাটিৰ সৈতে জড়িত হৈছে বিদ্যুৎ চাৰ্কিটৰ শিল্পপ্ৰেমী সকলৰ হৃদয় জয় কৰিছে অগ্নিকাণ্ডটো কাছেন টেইলৰ নামৰ মাত্ৰ ছবি অঁকা নহয় প্ৰমাণ কৰিছে ৰমেশ কুমাৰ পাণ্ডেৰ এই মানুহৰ জীৱন অনুভৱ আৰু কাহিনী অমৰ কৰি ৰখা যায় সমগ্ৰ নগাঁও এই ধৰণৰ অনুপ্ৰেৰণাদায়ক খবৰ আৰু আগলৈ অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে আৰু এই ঘটনাৰ পূৰ্ণ তদন্ত চলি আছে লগতে কাষতে থকা বেলেগ খবৰ পাবলৈ সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজৰ লগত চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ।